সেই মৰা মৌ পালক খেদি দিলোঁ কাৰ বাৰীত কিমান ফল ফকা আছে চাবা লাগি সেই মৰাটো আহিয়ে বনাই দেখিছা নাই তালৈকে আজি গাঁৱত চব মানুহ মেলা চাবাই গৈছে এই চান্সতে বোলো ভাল নতো হা আহিছি নেকি হাঁহ লাগছি দেখোন এই আহিছি মজা অঁ তই আহিলি ক এতিয়া ক'ত কি খবৰ আছে হেই গাধা সেই মাষ্টৰৰ বাৰীত একে একমাখান কঁঠাল আছে তাতে গ'লে আজি কাম হ'ব কিন্তু মাষ্টৰ নাই মাষ্টৰ পুতেক ঘৰত আছে জানো ভাই এই মজা খবৰ লৈ আহিছে ঐ ভাই মাষ্টৰৰ পুতেকনো কি কৰিব মাষ্টৰে আমাক একো কৰিব নোৱাৰিলা ক খবৰ ঘৰ পঢ়িও আমাক একো শিকাব নোৱাৰিলা মাষ্টৰৰ পুতেকে আমাক চকুৰ পৰা ধৰে বাৰু এই যৌ মজা এই ৰ হে ভাই ইমান কি আত্মানি লাগছে দিনটো পৰি আছে কিবা প্লেনিং কৰি যাবাই ভাল হ'ব নেকি প্লেনিং এই ডাঙৰ চোৰ থাকোঁতে তই মোৰ লগত ইমান দিন কাম কৰিলি তই ডাঙৰ চোৰ বুদ্ধি নাজালি তই এই ডাঙৰ চোৰ নাক মচিলে বুদ্ধি ওলাই বল দেৰি নকৰোঁ এই ভাই আমাৰ দুটাৰ গণকে গণৰ নাম থাকিয়ে গ'ল এতিয়া সৰু ডাঙৰ চোৰ বুলি ক'লেহে গাঁৱত চবে চিনি পায় যৌ মজা শুনিছা ডাঙৰ চোৰ আহিলোঁ মোৰ বেছ ভয় লাগি আছে ভাই মাষ্টৰৰ পুতেকে জিম মাৰি কম কৰি বনাইছি না যদি কিবা কৰি ধৰা পৰোঁ ধুলাই যি খাম ভাই তই কাম এটা কৰ মই ইয়াতে আছোঁ তই মনে মনে চাই মাষ্টৰৰ পুতেকে কি কৰি আছে এই যা তয়ো ভাই সদায় তই মোকেহে পা আৰু মোক একে চোৱাই বনাইছা আৰু তই দে যাওঁ দে আৰু তোৰ কথাটো শুনিবই লাগিব না তই মোৰ গুৰু আয়ুষ্মান ভৱতী যোৱা কামত সফল হৈ আহা মোৰ শিষ্য কামত সফল হৈ আহা আয়ুষ্মান যোৱা বেয়া ভয় লাগছে ভাই আহিলোহে একেলাই সি ঘুমি আছে নেকি চাওঁ যায় ৰ গম পালি বেয়া ধুলাই দিব নহয় এই মজা চাল্লা মাষ্টৰ পুতেক তই সতে ঘুমি থাক আৰু ঘুমি থাক তইতো গমেই পোৱা নাই অকণমান তোৰ যে কঁঠালৰ গাছৰ যে এটা কঁঠাল নোহোৱা হ'ব সৰু চোৰ ডাঙৰ চোৰ যে আহিছোঁ তই ঘুমি থাক বেটা ঘুমি থাক ইমান টাইম হ'ল আহিয়ে পোৱা নাই এই গৰুটো ক'ত ফচিলহে নেকি মাষ্টৰ পুতেক ক'ৰবাত ধুলাই দিয়া নাইতো কি হ'ব ই একো কামৰে মানুহ নহয় কঁঠালৰ গুণ যিহে আহি আছে একেবাৰে ভাই মই জিভা পানী পৰি আছে কাছত কঁঠাল ওঠত তেল নাখাওঁতেই হেল বেল হৈছোঁ ঐ ভাই মই এইটো হান পাইছোঁ অঁ তই আহিলি মোৰ ভয়ে লাগি আছিলে ভাই তই ক'ৰবাত মাষ্টৰ পুতেকে ধৰি লৈ গ'লে তোক ধুলাই দিলা নেকি মাষ্টৰ পুতেকে মোক ধুলাই দিব মোৰ গুৰু আশীৰ্বাদ থাকোঁতে এই মাষ্টৰ পুতেকে ভোকে শুনি আছে ভাই এই চান্সতে আমি কঁঠাল পৰা যায় যৌ দেৰি নকৰ এই মজা এই চলো কি গোন্ধ কেৱল মোৰ জিভা পানী পৰি আছে ভাই সৰু চোৰ এইখিনি মই ক'লোঁ এতিয়া গাছত উঠা হ'ল তোৰ কাম তই বোলে বান্দৰ অস্থি নহয় তই একদম পূৰা তামোল লেভেল ফালি থাকা আজি চাওঁ আৰু তই কিমান বান্দৰ অস্থি তই উঠ জল্দি উঠ মই হেন মোলে বান্দৰ থাকোঁতে তোৰ কি চিন্তা কৰি সৰু চোৰ মই কঁঠাল বাৰী দিছোঁ মাত্ৰ তই ধৰি থাক সি মাষ্টৰ সি পুতেকটো হাঁহি চাবি পালোৱানটো সি আহিলে কাত বেয়া ধুলাই দিব কৃষ্ণ প্ৰভু কৃষ্ণ দুবাৰমান সেৱা খাই ল চুমা খাই ল গাছ কৃষ্ণ প্ৰভু এই ভাই বেছি আগত ই নাচবি আকৌ হলকি পৰবি আকৌ চাবি এই মোলে বান্দৰটো হলকি পৰা কথা কৈছা তই কি কথা কোৱা তই হাঁহি উঠা কি মজা কঁঠাল পকি আছে কিছুমান খাই ল তাৰপিছত তাক দিম তই সোনকালে পাই তইতো খাবাই ৰছা ওপৰতে খোৱা চাল্লা মই ইয়াতে কি বাকালি খাই থাকিম নেকি দি তই বাকালি মুখাই পেলাই দিছা এই ধৰে ভাই ধৰ দিছোঁ হা লো এই গেছি তাতে ধৰিবি দেই এই পৰিলে মোৰ গাতে পৰিলে ভাই ইছ ভাগ্য ভাল কিবা কৰিহে বাচিছোঁ ভাই কিবা আৱাজ শুনা হান পাইছে এখনে বাৰীৰ পিছফালে সোমবাই কঁঠাল চোৰ কৰিব অহা নাই তোন সেই ৰস কোন আছে চাওঁ যায় আজি ভাল খোচা খাব আজি এই কোনেকেইটা কোনে সেই সৰু চোৰ ডাঙৰ চোৰ দেখোনে খালা কৈ ইহঁতে নিহা কঁঠাল মুখা পাৰিলা ঘৰত মানুহ নোহোৱা দেখি ভেটা তহঁত ক'ত যাবি 2 বিঘামান দি আছো এই পালনক চিনি পোৱা নাই তহঁতে পালোৱানটো কিন্তু হাৰি পালা ই চালা অৰহমটো এই পৰামাই নামি ভাইটো নামি এই ইটা মাৰবো ইটা তই ডাঙৰ চোৰ নাম তই
কাশ্যপৰ নাম এই পালোৱানটো কেনেকৈ গম পালো ঐ পলু 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 ধৰে মোক ধৰে অ' মায়ে ধৰে অ' পলুৱাই মানুহে সুখী পলু ঐ বেটা এতিয়া মায়ে গেৰা পাইছে তই হা তই ৰহ তই এতিয়া তোক দি আছ মজাটো হা তই পৰি পেলাই মায়ে গেৰা পাইছে তই কঁঠাল চুৰ কৰি ৰহ কঁঠাল এটা খায়ে পেলাম নেকি বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে বাৰু আমাক কমেণ্টত জনাবচোন আপোনালোকৰ সহায় সহযোগিতাই আমাক নতুন নতুন ভিডিঅ' নিৰ্মাণ কৰিবলৈ প্ৰেৰণা দিয়ে ধন্যবাদ